নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক SKG YT নিউজ এটা নতুন ভিডিঅ'লৈ। আৰু আপোনালোকে গম পায় কালি 6 ডিচেম্বৰ তাৰিখে প্ৰতিঘাত ছবিখনে মুক্তি পায় আৰু এই প্ৰতিঘাত ছবিখন চাবলৈ বহুকেইজন চেলিব্ৰিটি গৈছিল আৰু বহুকেইজন জ্যেষ্ঠ সাংবাদিকো গৈছিল। তাৰে মাজত মই আপোনালোকে জুবিন গাৰ্গে কি ক'লে প্ৰতিঘাতৰ বিষয়ে আৰু মোহনে কি ক'লে তাৰ কিছুমান দৃশ্য দেখুৱাই লৈছোঁ। It's a good film আৰু অচিন্ত ইমান এক্সপেৰিয়েঞ্চ এজন ডিৰেক্টৰ, মোৰ লগত দুখন ডাঙৰ ডাঙৰ চিনেমা কৰিছে। চ' I loved it। সকলোৱে আহক, চিনেমাখন চাওক। আপুনি কি বেলেগ পালে চিনেমাখনত? চিনেমাখন ভাল, এইখন আৰু তাতে ফেমিলি চিনেমা, ছোৱালীৰ পাৱাৰ দেখুৱাইছে। একশ্যন একশ্যন ভাল, আৰু চব ছোৱালী ওলাই আহিব লাগে চাবৰ কাৰণে, সেইটো বিচাৰোঁ। সকলো ভালে আছেনে? এটা বিশেষ কথাৰ কাৰণে লাইভ আহিলোঁ। যোৱাকালি প্ৰতিঘাত চিনেমাখন চালোঁ, খুব ভাল লাগিল। অচিন্তদাৰ ডিৰেকশ্যন, চিত্ৰনাট্যৰ সংলাপ বৰ ধুনীয়া হৈছে, অচিন্তাৰ ডিৰেকশ্যন বৰ ধুনীয়া হৈছে, অচিন্তদাই নিজৰ এক্টিঙো কৰিলে, ভাল লাগিল। বিশেষকৈ ভাল লাগিল আমাৰ অমৃতা, বৰ ধুনীয়া এক্টিং কৰিছে তাই, আৰু সুযোগতে তাকে শুভেচ্ছা দিছোঁ, তাই আগবাঢ়ি যাওক। আৰু আপোনালোকৰ মৰমৰ KK ছাৰ, এতিয়াই কাহিনীটো কৈ নিদিওঁ, বৰ ধুনীয়া কৰিছে। আৰু KK ছাৰৰ পৰা পৃথক কেৰেক্টাৰ এটা তাত কৰিছে, বৰ ধুনীয়া হৈছে। নিজে চালোঁ, নিজে ভাল পালোঁ। আৰু দিগন্ত দা অভিনয়, শলাগ ল'বলগীয়া। পদ্মদা, আমাৰ বিষ্ণু খাৰগীয়া ছাৰ, সকলোৱে বৰ ধুনীয়া এক্টিং কৰিছে। গতিকে মই ভাল পালোঁ। গতিকে অসমবাসী ৰাইজকো অনুৰোধ জনাইছোঁ, চিনেমাখন চাওক আৰু অসমীয়া জগতখন আগবাঢ়ি যোৱাত সহায় কৰক। ধন্যবাদ। জয় আই অসম। বন্ধুসকল, আজি ভিডিঅ'টোত ইমানেই। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদি আপোনালোকেও এই প্ৰতিঘাত চিনেমাখন চালে তেনেহ'লে কমেণ্ট কৰি জনাব, আৰু কেনেকুৱা পালে সেইটোও জনাব। আজিলৈ ইমানেই, ধন্যবাদ। জয় আই অসম।